নমস্কাৰ মই সুস্মিতা আৰু আজি এই ভিডিঅটো মই বিশেষ এটা কাৰণত আপোনালোকৰ আগত আগবঢ়াইছো আৰু মাত্ৰ আজি 2 মিনিট এটা সময় মই আপোনালোকৰ পৰা বিচাৰিছো কাৰণ আপোনালোকৰ আজি 2 মিনিট সময় মোক এটা নতুন জীৱন দিব পাৰে কাৰণ এই ভিডিঅটো মোৰ জীৱন মৃত্যুৰ লগত জড়িত এটা ভিডিঅ আৰু আপোনালোকৰ এই 2 মিনিট সময় মোক এটা নতুন জীৱন দিব পাৰে আৰু এই ভিডিঅটো মোৰ বাবে হৈ পৰিব পাৰে জীৱনদায়ী এটা ভিডিঅ আৰু মই কিয় এনেদৰে কৈছো আপোনালোকক নিশ্চয়কৈ মই জনাম আজি এই ভিডিঅৰ মাধ্যমেৰে আৰু বহুতে হয়তো জানে যে বিগত 10 বছৰে মই যাদু শিল্পৰ লগত জড়িত মই যাদু প্ৰদৰ্শন কৰি আহিছো আৰু আপোনালোকৰ মাজত মই যাদু প্ৰদৰ্শন কৰিছো বিভিন্ন জায়গাত মই যাদু প্ৰদৰ্শন কৰি আপোনালোকৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছো কিন্তু যাদু মই কৰি যাম কিন্তু যাদু কৰিবলৈ মই জীয়াই থকাটো দৰকাৰ আৰু মই এটো এই কাৰণে কৈছো কাৰণ আপোনালোকেহে মোক জীয়াই ৰাখিব পাৰিব কাৰণ এটা আচৰিত ঘটনা মোৰ লগত ঘটিছে আৰু এই বছৰ আৰম্ভণিতে মই এটা শকিং নিউজ এটা পাইছিলো আসলতে আৰু এই শকিং নিউজটো হৈছিল যে মই আচৰিতভাৱে মই গম পালো মোৰ কিছুমান টেষ্ট মই কৰোতে মই গম পালো যে মোৰ ক্যান্সাৰ হৈছে মোৰ ক্যান্সাৰ ডিটেক্ট হৈছে এই বছৰ আৰম্ভণিতে কিন্তু মই সেই বস্তুটো মই একদম সিৰিয়াসলি লোৱা নাছিলো কাৰণ হেতু একেবাৰে এটা আচৰিত ঘটনা আৰু তেনেকুৱা মই কেতিয়াও ভবা নাই যে মোৰ ক্যান্সাৰ ডিটেক্ট হ'ব আৰু যেহেতুকে হে টেষ্টত ক্যান্সাৰ ডিটেক্ট আহিলে গতিকে মই শিওৰ নাছিলো বা মোৰ ঘৰৰ মানুহ শিওৰ নাছিলে মোৰ ৰিলেটিভ সকলেও শিওৰ নাছিলে গতিকে আমি বিভিন্ন জায়গাত টেষ্টবোৰ কৰালো বেলেগ বেলেগ হস্পিটেলত টেষ্ট কৰালো কাৰণ মই যেহেতুকে এটো আচৰিত মোৰ কাৰণে একদম এটা শকিং নিউজ এটা মই পাইছিলো গতিকে ঘৰৰ মানুহ বা ৰিলেটিভৰ পৰামৰ্শ অনুযায়ী মই বিভিন্ন হস্পিটেলত টেষ্ট কৰালো আৰু মই নৰ্মেল ভাবি আছিলো মই হেখিনি সময়লৈকে এই বছৰ আৰম্ভণিত মই একেবাৰে নৰ্মেল ভাবি আছিলো আৰু টেষ্টবোৰ কৰি থকাৰ সময়তে মই শোজবোৰো কৰি আছিলো কাৰণ মই একদম শিওৰ আছিলো 100% শিওৰ আছিলো যে ৰিপৰ্টটো মোৰ নেগেটিভ আহিব আৰু হেকাৰণে মই একদম নৰ্মেল লাইফষ্টাইল এটা মানে চলি আছিল শোজবোৰ কৰি আছিলো বহুতে হয়তো মোৰ আপডেটবোৰো পাই আছিল এই বছৰ আৰম্ভণিত মই বিভিন্ন জায়গাত অসমৰ বিভিন্ন জায়গাত মই শোজ কৰি আছিলো আৰু যেতিয়া বিভিন্ন হস্পিটেলত মই টেষ্টবোৰ কৰালো তেতিয়া মই আচৰিতভাৱে গুটেখিনি ৰিপৰ্টত বা গুটেখিনি হস্পিটেলত যিখিনি টেষ্ট কৰালো তাতে মোৰ শকিংলি মোৰ ৰিপৰ্টটো পজিটিভ আহিলে আৰু মই হসাকে একদম মানে ভাঙি পৰিছিলো পজিটিভ হোৱাৰ লগে লগে কিন্তু তথাপিও মই ভাবি আছিলো যে কৰবাত চাগে ভুল হৈছে গতিকে মই নৰ্মেল লাইফষ্টাইল তথাপিও মই মানে ট্ৰাই কৰি আছো যাতে নৰ্মেল মই থাকিব পাৰো তো মই তেনেকে থাকিলো ডক্টৰ লগত কনসাল্ট কৰিলো আৰু ডক্টৰৰ লগত কনসাল্ট কৰোতে মোক অপাৰেশন এটা লাগিব বুলি ক'লে তেতিয়ালৈকেও মোক ডক্টৰে কৈছে যে একদম নৰ্মেল থাকা একো নাই নাজানো মোৰ ঘৰৰ লগত কি কথা পাতিছে কিন্তু মোক কৈছিলে যে একদম নৰ্মেল থাকা সো মোক কৈছিলে যে মই অপাৰেশনটো কৰিলে নৰ্মেল হৈ যাব আৰু ঠিক তেনেদৰে মই এইটো বছৰৰ জুলাইত মই অপাৰেশনটো কৰালো আৰু যদিও অপাৰেশন কৰিছিলো মই একদম মোক এটাই কৈছিলে যে ষ্ট্ৰেছ নলবা নৰ্মেল থাকিবা মই তেনেকৈ আছো আৰু বহুতে হয়তো মোক দুৰ্গা পূজালৈকে আনকি মই একদম নৰ্মেল থাকিবলৈ ট্ৰাই কৰিছো অপাৰেশনৰ পিছতো মই জুলাইত মোৰ অপাৰেশন হৈছিলে মোৰ থাইৰয়ডত একচুয়ালি থাইৰয়ড গ্ল্যান্ডত মোৰ ক্যান্সাৰ ডিটেক্ট হৈছিলে আৰু থাইৰয়ড গ্ল্যান্ড আমাৰ যত মানে ডিঙিৰ এইখিনি পাৰ্টত থাকে বহুতে জানে সো মই একদম ডক্টৰে মোক যেনেকৈ পৰামৰ্শ দিছে যে এটো বেমাৰ মানে ফাইট কৰিবলৈ অকল ষ্ট্ৰং হৈ থাকিব লাগিব ষ্ট্ৰেছ একদম ল'ব নোৱাৰি নৰ্মেল লাইফষ্টাইল এটা থাকিব লাগিব তেনেকৈ মই চলি আছো কিন্তু মোৰ 3 মাহ পিছত ৰেডিয়েশন আছিলে মানে মোৰ জাস্ট অক্টোবৰত মোৰ ৰেডিয়েশন হোৱা কথা আছিলে কিন্তু মই গম পালো যে ৰেডিয়েশনটো পসিবল নহয় কাৰণ মোৰ যেটো ক্যান্সাৰ লাম্প আছিলে হেতু আৰু বেছি স্প্ৰেড হৈছে আৰু বেছি ডাঙৰ হৈছে যত মানে ৰেডিয়েশন দিয়া একেবাৰে সম্ভৱ নহয় আৰু তেতিয়া মই শকিংলি গম পালো যে মোৰ আৰু এটা অপাৰেশন মোৰ দৰকাৰ হ'ব আৰু আজি মই এই ভিডিঅটো বনাই থকাৰ সময়তে মই আপোনালোকক ক'ব বিচাৰিছো যে হয়তো মোৰ যদি সব টেষ্ট নৰ্মেল থাকে যদি মোৰ এনাস্থেচিয়া টেষ্ট নৰ্মেল আহে বা মোৰ থাইৰয়ড যেহেতুকে গ্ল্যান্ডত হৈছিলে গতিকে যদি সব নৰ্মেল আহে মোৰ হয়তো কালি পৰকি বা 6 তাৰিখ মানৰ ভিতৰত মোৰ অপাৰেশন সেকেন্ড অপাৰেশনটো মই এটেম্প কৰিব লাগিব বা মই কৰিব লাগিব যোনটো মই বিবৰুৱাত কৰাই আছো আৰু বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত মোৰ ডক্টৰ বিশেষ টিম এটাই হে অপাৰেশনটো কৰিব মই ফাৰ্স্ট অপাৰেশনটো বহুত ষ্ট্ৰংলি কৰিলো সেকেন্ডটো মই কৰিম বুলি হাওক কৰিছো
কিন্তু মই জনাত মই মোক কোৱা নাছিলে কিন্তু মই জানিলোঁ যে মোৰ থাৰ্ড অপাৰেশ্যন এটা মোৰ দৰকাৰ হ'ব যোনটো আটাইতকৈ মেজৰ অপাৰেশ্যন হ'ব সেইটো ৰবটিক সাৰ্জাৰী বুলি মোক ডক্টৰে জনাইছে য'ত কাৰণ মোৰ কেঞ্চাৰ বহুত ডিপ গৈছে বহুত মানে স্প্ৰেড হৈছে বহুত বেছি গতিকে মই এমাহৰ ভিতৰত মোৰ থাৰ্ড মেজৰ অপাৰেশ্যনটো মই কৰিব লাগিব আৰু সেইটো হয়তো মই ইয়াতে সম্ভৱ নহ'ব মই হয়তো বাহিৰত কৰাব লাগিব বা মই এতিয়া বৰ্তমান মই গম পোৱা নাই কাৰণ মই ছেকেণ্ড অপাৰেশ্যনৰ কাৰণে মেণ্টেলি মই ফিজিকেলি হওক মই ষ্ট্ৰং হৈ থাকিবলৈ ট্ৰাই কৰিছোঁ আৰু এইখিনি জনাব বিচাৰিছোঁ ভিডিঅ'টো এইকাৰণে বিচাৰিছোঁ 2 মিনিটতকৈ অলপ বেছি হ'ব পাৰে কাইণ্ডলি অলপ সময় মোক দিব কাৰণ আপোনালোকে যিহেতুকে মোক বচাব পাৰিব বুলি কৈছোঁ কাৰণ থাৰ্ড অপাৰেশ্যনটো যোনটো ৰবটিক সাৰ্জাৰী এমাহৰ ভিতৰত কৰাব লাগিব আৰু সেইটো বহুত বেছি কষ্টলি বুলি মই গম পাইছোঁ আৰু বহুত বেছি জটিল বহুত কমপ্লিকেটেড অপাৰেশ্যন গতিকে তাৰে পিছৰ যিটো পৰ্যায় মানে মোৰ যিখিনি চিকিৎসা হ'ব বা উন্নত চিকিৎসা যিখিনি হ'ব সেইটো বহুত বেছি কমপ্লিকেটেড লগতে বহুত বেছি কষ্টলি বহুত বেছি হিউজ এমাউণ্ট এটা দৰকাৰ হ'ব যাৰ বাবে মই আজি এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে কেঞ্চাৰ এক্সপেঞ্চিভ বহুত বেছি এক্সপেঞ্চিভ কিন্তু তথাপিও মই যুঁজি আছোঁ ইঞ্চুৰেঞ্চ আছিলে বা ঘৰৰ যিখিনি হেল্প কৰিব পাৰিছে বা মোৰ যিখিনি পইচা আছিলে ফাৰ্ষ্ট অপাৰেশ্যন কৰালোঁ ছেকেণ্ডটোৰ কাৰণেও মই ৰেডি হৈছোঁ ৰাইজৰ আশীৰ্বাদত আপোনালোকে যিখিনি আশীৰ্বাদ কৰি আছে মই সাহস কৰি ছেকেণ্ড অপাৰেশ্যনৰ কাৰণে ৰেডি হৈছোঁ কিন্তু থাৰ্ড যিটো মানে মেইন অপাৰেশ্যন বা তাৰ পিছৰ যিখিনি চিকিৎসা সেইটোৰ কাৰণে মই একেবাৰে মানে ভাগি পৰিছোঁ আৰু এমাহৰ ভিতৰত মই সেইটো এটেম্প কৰিব লাগিব আৰু তাৰ বাবে অলমষ্ট 30 lakhs বা তাতকৈ বেছিও হ'ব পাৰে এতিয়ালৈকে আমি গম পোৱা নাই তো দৰকাৰ হ'ব যাৰ বাবে আজি মই আপোনালোকৰ ওচৰত আহিবলৈ মানে আহিছোঁ যিদৰে ইমান দিনে আশীৰ্বাদ কৰি আহিছে আপোনালোকে আপোনালোকৰ মাজত শ্ব'জ কৰিছোঁ আশীৰ্বাদ কৰি আহিছে কিন্তু আজি জাষ্ট অলপমান বেলেগকৈ হেল্প এটা মোৰ দৰকাৰ হৈছে আপোনালোকে চাগে বুজিব পাৰিছে গতিকে এমাহৰ ভিতৰত ইমান বেছি এমাউণ্ট এটা কালেক্ট কৰাটো একেবাৰে অসম্ভৱ আৰু সেয়ে আপোনালোকে যোনে যেনেদৰে পাৰে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যাতে আপোনালোকে মোক অলপ হ'লেও আৰ্থিকভাৱে সহায় কৰিব পাৰে যদি আৰ্থিকভাৱে নোৱাৰেও মই এইটো কোৱা নাই যে আৰ্থিকভাৱে সহায় কৰক এটলিষ্ট যাতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে যোনে মোক সহায় কৰিব পাৰে তেওঁলোকৰ ওচৰত যাতে এই ভিডিঅ'টো পায় কাৰণ মোৰ হাতত জাষ্ট মানে এইটো অপাৰেশ্যনৰ পিছতে মই নেক্সট সেইটো অপাৰেশ্যন মই কৰাব লাগিব ৰবটিক সাৰ্জাৰীটো গতিকে ইমান দিনে যেনেকৈ আশীৰ্বাদ কৰি আহিছে মৰম দি আহিছে আজি অলপ বেলেগ ধৰণে আপোনালোকৰ মৰমখিনি বিচাৰিছোঁ আৰু পুনৰ যাদুৰ মাজত যাব পাৰিম যাতে এইটো আপোনালোকে মোক কৰাব পাৰিব গতিকে মই বেছি দীঘলীয়া সময় আপোনালোকৰ পৰা ল'ব বিচৰা নাই যদি কোনোবাই ইচ্ছুক হয় মোক সহায় কৰিবলৈ মই মোৰ একাউণ্ট নম্বৰটো মই শ্বেয়াৰ কৰি দিছোঁ 1 টকা এটা দিলেও মোৰ কাৰণে যথেষ্ট মই এইখিনি সময়ত কাৰণ মই এটা কথাতে বিশ্বাস কৰোঁ যে ৰাইজে নখ জোকাৰিলে নৈ বয় আমি সদায় শুনি আহিছোঁ আৰু মই সেইটোতে বিশ্বাস কৰিছোঁ আৰু 1 টকাকৈ হ'লেও মোৰ বহুতখিনি এমাউণ্ট এটা আহিব বুলি মই আশা কৰিছোঁ গতিকে যোনে যেনেদৰে পাৰে অলপ হেল্প কৰিব আৰু যদি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে এটলিষ্ট যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি হ'লেও মোক অলপমান সহায় কৰে সেইটোৱে আশা ৰাখিছোঁ বাকী নেক্সট যদি চব টেষ্ট ঠিকে থাকে 6 তাৰিখ মানে মোৰ নেক্সট ছেকেণ্ড যিটো সাৰ্জাৰী সেইটো মই কৰিব লাগিব গতিকে এই ভিডিঅ'টো তাৰে আগতে মই আপোনালোকৰ আগত এইকাৰণে দাঙি ধৰিলোঁ কাৰণ ইয়াৰ পিছত মই হয়তো কমপ্লিট এটা ট্ৰিটমেণ্টৰ হেৰিত যাব লাগিব আৰু যিহেতুকে মোৰ থাইৰয়ড গ্লেণ্ডত অপাৰেশ্যনটো হৈছে গতিকে ভইচ টোনত অলপ প্ৰব্লেম এটা আহে যিটো কাৰণে মই শ্ব'জবোৰ লাহে লাহে কমাবলগীয়া হৈছে আৰু এতিয়া মোৰ যিহেতুকে জুলাইৰ পৰা এতিয়া নৱেম্বৰ পালে অলমষ্ট গতিকে মোৰ অলপ ভইচটো এতিয়া আহিছে কিন্তু বহুতে হয়তো জানে যে মই খুব বেছি এক্টিভ নাই বৰ্তমান ছ'চিয়েল মিডিয়াত বা য'তে হওক মই ইমান বেছি এক্টিভ নাই কিন্তু যিমান বাৰু মই নৰ্মেল হ'বলৈ কাৰণে ট্ৰাই কৰিছোঁ আৰু নৰ্মেল হৈ থাকিম যুঁজিব লাগিব গতিকে আশীৰ্বাদ কৰিব যাতে যুঁজি যাব পাৰোঁ আৰু যোনে যেনেদৰে পাৰে যাতে সহায় কৰে তাকে আশা ৰাখিছোঁ
ধন্যবাদ।